হেল্ল' এভৰিবডি ৱেলকাম বন্ধুসকল পোনপ্ৰথমতে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আচলতে কি হৈছে, ৰাতিপুৱাই উঠি পেলাই মই পুখুৰীত আহিছিলোঁ। পুখুৰীত অলপ কিবাকিনি কাম আছিল, মানে পুখুৰীত কাম নাছিল, পুখুৰীৰ পাৰত কিবাকিনি অলপ কাম আছিল, সেইখিনি কৰিলোঁ। হাগিব পুখুৰী পাৰত বেলেগ কামো থাকে, খেতি বাতিৰো কাম থাকে, সেইবোৰ কৰিলোঁ। আৰু এতিয়া মানে অলপ কিবাকিনি আজি প্লেন কৰি থোৱা আছে বাৰু। নতুন বছৰ হিচাপত নতুন বছৰত মানে আৰম্ভণিটো কিবা অলপ সাধাৰণ ভালকৈ কিবা এটা কৰিব পাৰিলে ভাল হয়। বিশেষকৈ মন্দিৰ চন্দিৰ যাব পাৰিলে, সেনেকুৱা কিছুমান কাম কৰিব পাৰিলে ভাল হয়তো। এয়া চাওক মোৰ হাঁহৰ বাহা, সেইটো এই দুৱাৰখন হোৱাই নাই, আধা হোৱাকৈ আছে বৰ্তমানো। আচলতে হাঁহৰ বাহাটো বৰ্তমান নকৰা কাৰণটো হৈছে কি, মানে অলপ সাধাৰণতে যিখিনি কাম হৈছে সেইখিনিতে বৰ্তমান থৈ দিয়া আছে। কাৰণ মাজত দুটা বস্তু আহি গ'ল। প্ৰথমতেতো আমাৰ যিটো সেই আছিলে, গাড়ী লোৱা প্লেনটো হঠাতে হৈ গৈছিলে, তো গাড়ী লোৱা কামটো হৈ গ'ল। আৰু দ্বিতীয় কথা, গাড়ীৰ কাৰণেতো আপোনাৰ গেৰেজ এটাও লাগিব না। এইবোৰৰ কাৰণতে হাঁহৰ বাহাৰ কামটো এতিয়া পিছুৱাই আছে। লগতে কি হৈছে, হাঁহ আচলতে ঠাণ্ডা টানিলে বোলে অলপ প্ৰব্লেম হয়, গতিকে সেইকাৰণে মই বোলো বেছি জোৰো দিয়া নাই। হাঁহ আনিম ফেব্ৰুৱাৰী মানত আনিম মানে, গতিকে তেতিয়ালৈকে দুৱাৰখন হ'ব আৰু ফেব্ৰুৱাৰীলৈকে। বাকী আজি 1 তাৰিখ হিচাপত আমি মন্দিৰ যোৱা প্লেনত আছোঁ। তাৰে আগতে গাড়ীখন চাফা কৰিব লাগে। সেইফালে চাওক, আমাৰ দাদাই গাড়ী চাফা কৰি আছে, ময়ো আছোঁ বাৰু হেল্প কৰি অলপ। সেই মানে চলবিও তইয়ে বেছিছি, চলবিও তইয়ে বেছি, সেইটোতো হয়ে, শিকাই পাৰা নাই। সেইখিনি পৰীক্ষা যাওক। আচলতে কি হৈছে, আজি যিহেতু 1 তাৰিখ জানুৱাৰীৰ, আজি আমি মন্দিৰত নিমতো। গাড়ীখন মন্দিৰত নিয়াৰ আগতে অলপ মানে সেই কৰি লৈ যাওঁ, মুচি চুচি লৈ যাওঁ। ধুবাটো নৰি এই জিকা কাপোৰেদি মুচি আছোঁ, ইয়াৰ পিছত আৰু শুকান কাপোৰেদি মুচিম। পিছে জিকা কাপোৰেদি মুচবা লাগে না নালাগে নাজানো, কিন্তু মুচি আছোঁ আৰু। বঢ়িয়া। এতিয়া গাড়ীখন মুচি চুচি উঠি গা চা ধুই মানে পূৰা ৰেডি হৈ আমি ওলাইছোঁ মন্দিৰলৈ। যিহেতু নতুন গাড়ী এখন লৈছোঁ, সকলোৱে কয় নতুন গাড়ীখন লোৱাৰ লগে লগে পূজা কৰিব লাগে। আমাৰ আচলতে প্লেন আছিল যদি সিদিনা সোনকালে হ'ল হয়, যদি 1:11 যিটো টাইম আছিল সেইখিনি সময়তে যদি আমাৰ গাড়ী ডেলিভাৰী হ'ল হয়, আহোঁতে আমি কোনোবা মন্দিৰত সোমাই আহিলোঁ হয়। কিন্তু সিদিনা বহুত দেৰি হৈ গ'ল, সিদিনাতো ৰাতি আহি পাওঁতে প্ৰায় 10:30মান বাজিছে। তো সেইকাৰণে সিদিনা মন্দিৰত যোৱা নহ'ল। আৰু যিহেতু সিদিনা নহ'ল, বোলে কোনোবা এদিনতো যাব লাগিব, সেইকাৰণে ভাল ডেট হিচাপত জানুৱাৰীৰ 1 তাৰিখ, বছৰৰ প্ৰথমটো দিন, সিদিনাই ওলালোঁ আৰু। কাৰণ বছৰৰ নতুন দিনত, মানে বছৰৰ প্ৰথমটো দিনত এনেও মন্দিৰ যাব লাগে, লগতে গাড়ীখনৰো পূজাটো হৈ যাব। গতিকে সকলো মিলাই পিনাই মুঠতে আজিৰ দিনটো ঠিক কৰিছোঁ। আৰু এতিয়া আমি মন্দিৰলৈকে গৈ আছোঁ। মন্দিৰটো হৈছে টিহুৰ হালধিবাৰী, যিটো আপোনালোকৰ কালী মন্দিৰ যিটো আছে, টিহু হালধিবাৰী চকত বহুত ডাঙৰ কালী মন্দিৰ এটা আছে, তালৈকে গৈ আছোঁ। এই মন্দিৰটো চাওক, আহি পালোৱে, এইয়া চাওক এই মন্দিৰটো। এইটো বহুত ডাঙৰ কালী মন্দিৰ হয় আৰু বহুত ভাল লাগে। আপোনালোকে কেতিয়াবা যদি এইটো অঞ্চলৰ হয়, এবাৰ আহি চাব। ইয়াত কালীমাৰ মন্দিৰ আছে, মহাদেৱৰ মন্দিৰ আছে, লগতে বিষ্ণু মন্দিৰো আছে। মানে তিনিওটা একেলগে পাই যাব আপোনালোকে। এতিয়া মানে আমাৰ এই গাড়ীখনৰ যিখিনি পূজা পাতলৰ কাম আছে, সেইখিনি কাম আৰম্ভ হৈ গৈছে। এই পুৰোহিত দুজনে কৰি আছে। আচলতে এই মন্দিৰটোত না গাড়ী চাড়ী পূজা কৰিবৰ কাৰণে বহুত ভাল, কাৰণ ইয়াত তিনিওটা মন্দিৰ আপোনালোকে একেলগে পাব। লগতে চবখিনি সুবিধা আছে, মানে ইয়াত ধুনীয়াকৈ চবখিনি কাম হৈ যায়। আৰু এয়া আমাৰ গাড়ী পূজা হৈ আছে, গাড়ী পূজা প্ৰায় হৈ গ'ল। এতিয়া আমাক মানে অলপ সেই আৰু শান্তি কৰি দিব, আশীৰ্বাদ দি দিব, সেই। তো মন্দিৰৰ পৰা আহি পালোঁ। আহি পোৱা মানে হ'ল, বহুত সময়ে হ'ল আহি পোৱাৰ। পাছৰ সময়খিনি বেলেগ একো দেখাব লগা নাছিল। আহি পাই গাড়ীখন ঢাকি ঢুকি থৈ দিছোঁ, কাভাৰ এটা আনিছোঁ, যিহেতু গাড়ী চলাব নাজানোৱে।
কি কৰিম আৰু গাড়ীখন অনাৰ পিছত ঢাকি ঢুকি থৈ দিছোঁ যাতে ধূলা বালা নপৰে, কাৰণ পুৱাই পুৱাই মুচিছোঁ তো গাড়ীখন চাফা কৰিছোঁ। বাকী মন্দিৰত গ'লোঁ, পূজা কৰিলোঁ, বহুত ভাল লাগিল। ধুনীয়া মন্দিৰ, ধুনীয়া পৰিৱেশ, আৰু বছৰৰ প্ৰথম দিনা মন্দিৰত যোৱা মানে মনটো এটা কিবা ভাল লাগে, নাজানো কি কাৰণত। এইটো চায়েন্স সেইহত যদি আমি চাওঁ, চাইণ্টিফিক কাৰণ কি হ'ব পাৰে নাজানো, কিন্তু এই মন্দিৰ চন্দিৰত গ'লে মানে এনেকুৱা দিনত কিবা এটা ভাল লাগে। আৰু আজি সঁচাকৈ ক'ব গ'লে মন্দিৰত মানুহো বহুত আছিল। আমি ভবা নাছিলোঁ ইমান মানুহ হ'ব বুলি, মানুহ বহুত আছিল। বাকী দেখাব লগা একো নাই, এতিয়া গাড়ীখন শিকিব লাগে। গাড়ীখন শিকাৰো টাইমটো অলপ সেই টাইপৰ হৈছে, কাৰণ 15 তাৰিখে মোৰ নেট এক্সাম আছে। আপোনালোকক যে কোনোবা এটা ভিডিঅ'ত কৈছিলোঁ যে মোৰ জানুৱাৰীত এক্সাম আহি আছে, কি এক্সাম ক'ম, সেইটো হৈছে নেট এক্সাম। মাষ্টাৰ ডিগ্ৰী পাছ কৰিছোঁ, গতিকে একবাৰ নেটটো দি চাওঁ আৰু কেনেকুৱা হয় কি হয়। সেইকাৰণে তাৰে কাৰণে পঢ়ি আছোঁ বাৰু অলপ চলপকৈ, বহুত বেছিও পঢ়া নাই। বাট 15 জানুৱাৰীত নেট এক্সাম আছে, সেইটো দি লওঁ। তাৰপিছত আৰু বিন্দাছ পূৰা ডেইলি ভিডিঅ' কৰিম। তাৰ আগতে আৰু এনেকৈ চলি আছোঁ আৰু। তো আজি ভিডিঅ'টোত বাছ এইখিনি আছিল। এটা বস্তু, ভণ্টি আজি যাব নোৱাৰিলে, বিশেষ কাৰণৰ কাৰণে তাই সেইহত যাব নোৱাৰিলে, মন্দিৰত যাব নোৱাৰিলে। বিশেষ কাৰণ বেলেগ নহয়, তাইৰ অলপ পেটৰ অসুখ হৈ আছে, তো সেইকাৰণে তাই যাব নোৱাৰিলে। তাইৰ খং উঠিছে, কেমেৰাৰ বেকত তাই আছে, খং উঠিছে যে ইমান মানুহৰ আগত পেটৰ অসুখ হোৱা কথা কৈ দিয়ক, তাতকৈ জ্বৰ কওঁ, এনেকুৱা টাইপৰ ভাৱত আছে তাই। বাট যিটো সঁচা সঁচা আৰু। তো আজিৰ বাবে এইখিনিয়ে, বাই।